নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে পুনৰবাৰ ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিক লৈ ভিডিঅ' বনাব লৈছোঁ। বহুত বন্ধুৱে মোক কল কৰি বা কমেণ্ট কৰি সুধি থাকে যে দাদা ছাগলীৰ বয়সবোৰ কেনেকৈ জানিব পাৰি। আচলতে বহুতে ছাগলীৰ নতুনকৈ পুহিছে বা কিনে, বহুত ক্ষেত্ৰত বয়স কিমান গম নাপায়। তো সেয়ে মোক কমেণ্ট কৰিছিল। আজি সেইবাবে মই সেই বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনাব লৈছোঁ, যাতে আপোনালোকক ছাগলীৰ বয়স কেনেকৈ গম পাব সেই বিষয়ে জনাব পাৰোঁ। তো এই বিষয়লৈ যোৱাৰ আগতে মই মোৰ চেনেলৰ ভিউৱাৰ্ছসকলক অনুৰোধ জনাওঁ, যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু এনেধৰণৰ নতুন নতুন তথ্য তেতিয়া তেখেতসকলে পাই থাকিব। তো আহক এতিয়া আমি টপিকটোলৈ আগবাঢ়োঁ। সাধাৰণতে ছাগলীৰ কি হয়, জন্মৰ পৰা আপোনাৰ 12-13 মাহমানলৈকে সিহঁতে একচুৱেলি কি হয়, আদান বুলি কয়, দাঁত নহয়। আৰু ছাগলীক আচলতে দাঁতৰ জৰিয়তেহে বয়সটো গম পোৱা যায়। সেয়ে দাঁতৰ জৰিয়তে কেনেকৈ গম পাব সেই বিষয়ে মই দেখাব ওলাইছোঁ এই ভিডিঅ'টোত। যেনেকৈ ছাগলীবোৰ জন্মৰ পৰা আপোনাৰ 12-13 মাহলৈকে সিহঁতৰ যি সৰু দাঁতবোৰ থাকে সেয়ে থাকে, আৰু লাহে লাহে 13-14 মাহৰ পৰা সিহঁতৰ দাঁত আৰম্ভ হয়। 14 মাহত তাহাঁতৰ দুটাকৈ দাঁত ওলায়। মই এজনী দেখাইছোঁ আপোনালোকক। এই ছাগলীজনী চাওক, তাইৰ বয়স 12 মাহ হৈছে, কি কয় 14 মাহ হৈছে। এই চাওক, তাইৰ দুটা দাঁত হৈছে। তাৰমানে এজনী 14 মাহৰ ছাগলী, তাইৰ বয়স এবছৰ পাৰ হৈছে, আৰু 13-14 মাহৰ ভিতৰত সাধাৰণতে দাঁত ওলায়। সেই এজনী মই দেখাব লৈছিলোঁ, তাই আদান্ত আছে। তাইৰ মাত্ৰ 8 মাহমান হৈছে বয়স, তাইৰ দাঁত ওলোৱা নাই। আৰু প্ৰথম যেতিয়া দুটা দাঁত হয় 13-14 মাহৰ ভিতৰত ওলায়। সাধাৰণতে খানা পিনা ভাল হ'লে 14 মাহত ওলায়, আৰু এনেই 13-14 মাহৰ ভিতৰত ওলায়। আকৌ একেদৰে 18 মাহত গৈ তাহাঁতৰ 4 দাঁত হয়। যেনেকৈ মই আৰু এজনী দেখাই আছোঁ আপোনাক। এই চাওক, 4টা দাঁত, তাই 4, 18, 19 মাহ এনেকুৱা হৈছে। তাই ধৰক তেতিয়া আপোনালোকে গম পাব যে ছাগলীজনী 18-19 মাহ হৈছে 4 দাঁতত। আৰু একেধৰণে 6 দাঁত আপোনাৰ 22-24 মাহৰ ভিতৰত 6 দাঁত হয়, আৰু সম্পূৰ্ণ হয় 8 দাঁত আপোনাৰ 28-30 মাহৰ ভিতৰত তাহাঁতৰ 8 দাঁত হয়। 8 দাঁত হ'লে সম্পূৰ্ণ হয় ছাগলীবোৰৰ। আৰু সাধাৰণতে বহুতে কয়, যেনেকৈ মই এজনী আপোনালোকক দেখাইছোঁ 8 দাঁতৰ ছাগলী। এজনী আপোনালোকক মই দেখাইছোঁ 8 দাঁতৰ। তাই 8 দাঁত জাষ্ট ভাগিব লৈছে, চাওক। এইফালে সৰুকৈ 8 নম্বৰ দাঁতটো ভাগিছেহে। 8 দাঁত হ'লে ছাগলীবোৰ সম্পূৰ্ণ হয়। বহুতে কয় 8 দাঁতত ছাগলীবোৰ বুঢ়া বুলি, কিন্তু আচলতে বুঢ়া নহয়। ছাগলীবোৰ সম্পূৰ্ণ তাহাঁতে জোৱান হয়, মানে যৌৱন পায় বা প্ৰাপ্তবয়স্ক হৈ উঠে 8 দাঁতত। আৰু 8 দাঁতৰ ছাগলী হ'লেও বহুতে কিনিবলৈ যাওঁতে 8 দাঁতহে বুলি, 8 দাঁত হ'লে চাব লাগে যে এই ধৰণে মই দেখাইছোঁ যে দাঁতবোৰ কিমান ফ্ৰেছ হয়। যদি দীঘল দীঘল থাকে বা ছাইডৰ দাঁতটো সৰুকৈ ওলাইছে, তাৰমানে 8 দাঁত নতুনকৈ হৈছে। কিন্তু 8 দাঁতটোৱে যেতিয়া ঘঁহি খাই ঘঁহি চুটি হৈ যায়, তেতিয়া কেতিয়াও কিনিব নালাগে। তেতিয়াহ'লে তাহাঁতৰ যথেষ্ট বয়স হয়। সাধাৰণতে ছাগলী এজনীৰ বয়স আপোনাৰ 10-15 বছৰলৈকে সিহঁতে পোৱালি খুব সুন্দৰকৈ দি থাকে। আৰু ছাগলী আচলতে বুঢ়া নহয়, যদি আপোনালোকে তাহাঁতৰ খোৱা বোৱা ভালদৰে ৰাখে, তাহাঁতৰ ডায়েটটো ভাল হয়, বেলেঞ্চ ডায়েট দিয়ে, তেতিয়াহ'লে বহুত বছৰলৈকে ছাগলীবোৰে পোৱালি দি থাকে, খুব সুন্দৰকৈ থাকে। চেহেৰা পাতি ভাল হ'লে তাহাঁতে সদায় ঠিক হৈ থাকে, পোৱালি দি থাকে। কিন্তু 8 দাঁতৰ ছাগলী হ'লেই বুঢ়া বুলি ভাবিব নালাগে, বা 8 দাঁত হ'লেই যে বুঢ়া নহয় সেইটোও ভাবিব নালাগে। চাব লাগে দাঁতটো কিমান ফ্ৰেছ। যদি দীঘল দীঘল আছে দাঁতবোৰ, জানিব নতুনকৈ, আৰু প্লাষ্টাৰটো যেতিয়া সৰুকৈ ওলায় জানিব নতুনকৈ 8 দাঁত হৈছে, ফ্ৰেছ 8 দাঁত। আৰু যদি দাঁতবোৰ ক্ষয় গৈ চুটি হৈ গৈ, তেতিয়াহ'লে সেইজনী ছাগলী কিনিব নালাগে বা ৰাখিব নালাগে, কাৰণ তাইৰ যথেষ্ট বয়স হয়গৈ তেতিয়ালৈকে। তো এই ধৰণে ছাগলীৰ আচলতে বয়সটো চোৱা যায় দাঁতৰ জৰিয়তে। আজি এই ভিডিঅ'টোৰে তাকে আপোনালোকক দেখাব বিচাৰিলোঁ। চাই কেনে পালে কথাখিনি মোক কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।